सब्सक्राइब कीजिए माई स्मार्ट सपोर्ट यूट्यूब चैनल को और दबाइए इस घंटे को ताकि आपको मिल सके हमारा लेटेस्ट वीडियो सबसे पहले और ये बिल्कुल फ्री है। মৃত্যু হৈছে দেওবাৰে হঠাৎ অসুস্থ হৈ পৰিছিল অভিনেতাজন আৰু মংগলদৈৰ ঘৰৰ পৰা আনি তেওঁক ভৰ্তি কৰোৱা হৈছিল জিএমচিএইচৰ পৰা অভিনেতাজনক প্ৰেৰণ কৰা হয় জিএনআৰচিলৈ আৰু ধনৰ অভাৱৰ বাবে পুনৰ অনা হৈছিল জিএমচিএইচলৈ মাজনিশা জিএমচিএইচতে শেষ নিশ্বাস ত্যাগ কৰিলে ৰাহুল দাসে খাপলাংকাই হিচাপে সকলোৰে মাজত পৰিচিত আছিল ৰাহুল দাস এসময়ত বৰলাকা হিচাপে পৰিচিত আছিল অভিনেতাজন কেইবাখনো থিয়েটাৰত অভিনয় কৰিছিল তেওঁ গীতিকাৰ আৰু গীতাবাদক হিচাপেও পৰিচিত আছিল ৰাহুল দাস কহিনুৰ থিয়েটাৰত এসময়ত ড্ৰাম বজাইছিল ৰাহুল দাসে বুধবাৰে জুবিন গাৰ্গৰ সৈতে এখন নাটকত অভিনয় কৰিছিল ৰাহুল দাসে আৰু জুবিনৰ সৈতে সেয়াই আছিল ৰাহুলৰ জীৱনৰ শেষ অভিনয় অভিনেতাজনৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে জিএমচিএইচত ভিৰ কৰে অনুৰাগীয়ে ইতিমধ্যে তেওঁৰ সৈতে জড়িত হৈ থকা প্ৰতিজন ব্যক্তি বিশেষকৈ শোকত ভাগি পৰিছে একেলগে তেওঁলোকে ধাৰাবাহিকৰ কাম কৰি আছিল আৰু খাপলাংকে যে পৰিচিত এজন ৰাহুল দাসৰ মৃত্যুত এতিয়া তেওঁৰ অনুৰাগীৰ লগতে তেওঁৰ সৈতে কাম কৰা সতীৰ্থসকল শোকত ভাগি পৰা পৰিলক্ষিত হৈছে আৰু জিএমচিএইচতে শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় কৌতুক অভিনেতাজনে দেওবাৰে হঠাৎ অসুস্থ হৈ পৰিছিল ৰাহুল দাস আৰু মংগলদৈৰ ঘৰৰ পৰা আনি তেওঁক জিএমচিএইচত ভৰ্তি কৰা হৈছিল কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাত জিএমচিএইচৰ পৰা তেওঁক লৈ যোৱা হয় জিএনআৰচিলৈ ধনৰ অভাৱৰ বাবে পুনৰ অনা হৈছিল জিএমচিএইচলৈ মাজনিশা জিএমচিএইচতে শেষ নিশ্বাস ত্যাগ কৰিলে ৰাহুল দাসে আমি উল্লেখ কৰিছোঁ ইতিমধ্যে খাপলাংকাই হিচাপে বহুজনৰ অন্তৰত স্থান পাইছিল ৰাহুল দাসে আৰু খাপলাংকাই ধাৰাবাহিকখনৰ প্ৰতিজন দৰ্শক আচলতে আজি শোকাকুল হৈ পৰিছে এসময়ত বৰলাকা হিচাপে পৰিচিত আছিল অভিনেতাজন কেইবাখনো থিয়েটাৰতো অভিনয় কৰিছিল তেওঁ গীতিকাৰ আৰু গীটাৰবাদক হিচাপেও ৰাহুল দাস পৰিচিত আছিল কহিনুৰ থিয়েটাৰত এটা সময়ত তেওঁ ড্ৰাম বজাইছিল বুধবাৰে জুবিন গাৰ্গৰ সৈতে এখন নাটকত অভিনয় কৰিছিল আৰু জুবিনৰ সৈতে সেয়া আছিল ৰাহুল দাসৰ জীৱনৰ শেষ অভিনয় আবেলিলৈকে গম পাওঁ ডাবিং আছিলে আবেলিলৈকে গম পাওঁ যে মানুহজন অকণমান বেছি সুস্থ হৈছে অকণমান মুখখন বেকা হৈছে ভ্ৰম বকিছে কিবা এনেকুৱা লগালগ মঙলদৈ চিভিলত তাত নিলে তাৰ পৰা ৰেফাৰ কৰিলে মানে গুৱাহাটীলৈ ৰেফাৰ কৰিলে বাকী মই আহোঁতে দেৰি হৈ গ'ল প্ৰায় 12টামান বাজিলে তাৰ পৰা বৰষুণ দিছিলে যা মানে গাড়ী বেয়া হৈছিলে তাত হেৰি হৈছিলে তাৰ পিছদিনাখন গ'লো গৈ পেলাই চিৰিয়াছ আৰু মানে হিমাৰেজ হৈছে বেছিকৈ হিমাৰেজ হৈছে আৰু জেনাৰেচিত তাৰমানে হিমাৰেজ বেছি হৈছিলে ভেণ্টিলেশ্যনো দিলে তাৰপিছত আজি জিএমচিত আনিলে অকণমান ফিনেন্সিয়েলৰ কথা আহি পৰিলে কোনোবাই ক'লে চাগে 15-20 লাখ টকা খৰচা হ'ব এনেকুৱা জাতীয় তথাপিও যি নহওক কিন্তু আমি চিটি স্কেনো দেখাইছিলে ডক্টৰে এইটো খুব মেজৰ মানে বেছিকৈ মানে মাইল্ড হৈছিল চাগে কিন্তু বাঢ়ি গৈ পেলাই অকণমান বেছি হ'ল বহুমুখী প্ৰতিভা আছিলে তেওঁৰ গীত আছিলে মই একেলগে থিয়েটাৰত আছিলোঁ এবছৰ খুব সান্নিধ্য আছিলে তেওঁৰ লগত মোৰ তেনেকুৱা লাগে যে এক্টিং কৰি থাকিলে তেওঁ ইমান চিনিয়ৰ এজন আমাতকৈ চিনিয়ৰ আছিল আমাতকৈ মষ্ট পপুলাৰ হয় তো কোনোদিন এনেকুৱা এক্টিং কৰি থাকোঁতে লগা নাই যে মই খাপলাংকাৰ লগত এক্টিং কৰি আছোঁ খাপলাংকাৰ লগত মই শ্বৰ্ট দি আছোঁ সদায় এনেকুৱা লাগে মই কোনোবা এটা বাচ্ছাৰ লগত শ্বৰ্ট দি আছোঁ সৰু বাচ্ছাৰ পৰা বুঢ়ালৈকে সকলোৰে অন্তৰত ৰাহুল দা আছে আৰু ৰাহুল দা সদায় থাকিব ৰাহুল দা কেতিয়াও নমৰে ৰাহুল দা আমাৰ মাজত জীয়াই থাকিব ৰাহুল দা ৰাহুল দা আমাৰ মাজৰ পৰা গুচি গ'ল আমাৰ এটা হাস্যমধুৰ অনুষ্ঠান যিটো দাদাই দিছিলে ইমান বছৰ মই ৰাহুল দাক আজি 15 বছৰ লগ পালোঁ 15 বছৰ লগ পোৱাৰ পিছত কিন্তু ৰাহুলে একদিনত আমাৰ মাজৰ পৰা গুচি গ'ল একদিনত গুচি গৈছে তেখেতে ৰাহুলে এনেকুৱা মানুহ য'ত নেকি সঁচা কথা কৈছিলে ৰাহুলে শ্বুটিং সদায় জমায় আৰু য'ত নেকি এটা ইউনিট চলাই তেখেতে জানিব ৰাখিছিলে বহুত কষ্টত তেখেতে কিন্তু ৰাহুল দাস হৈছিলে খাপলাংকা হৈছিলে বহুতখিনি হৈছে কিন্তু আজি হঠাৎ আমাৰ মাজৰ পৰা গুচি গ'ল আৰু ৰাহুলে আমি কেতিয়াও আমি নাপাওঁৱে হাঁহিব নাপাম বেলেগ পালেও তাৰমানে ৰাহুল দাস কোনো এজন নলায় মই গৌৰৱ কৰি কৈছোঁ বহুত দুখ লাগিছে আমি মেডিকেলত মোটামুটি 2-3 দিন আমি বেটৰ কাৰণে অপেক্ষা কৰিব লগা হৈছে বহুত দুখ লাগিছে য'ত নেকি এনেকুৱা আমাৰ কাৰণে যদি এখন বেট নাথাকে আমি জানো চবৰে বেমাৰ হয় তাৰ ভিতৰত যদি বেট এখন এনেকুৱা প্ৰয়োজন হয় তথাপিতো যদি ৰাহুল দাস য'ত নেকি ৰাহুলে গমেই পায় ইমানখিনি অৱস্থা বেয়া
এখন বেডৰ কাৰণে বা মেডিকেলৰ যিটো খৰচ তাতে বহুত বহন কৰিবলগীয়া হয় যিহেতু তাতে প্ৰাইভেট মেডিকেল আমি অলপ বিচাৰিছিলোঁ কিন্তু মেডিকেলৰ ক্ষেত্ৰত আমি 2 দিন ৰখিব লগা হৈছে সেইটো অকমান আৰু যেহেতু আজি মানুহজন ডেথ হৈ গ'ল পইচাৰ কাৰণে তাৰমানে আপোনাৰ ধৰি লওক GNRCত আমি আমাৰ ইমান টকা নাই মানুহজন আমি বচাব পাৰিম তাতে সেনেকৈ খৰচ কৰি পেলাই ৰাজ্যৰ সাংস্কৃতিক জগতখনৰ বাবে এক দুখবৰ আহি পৰিছে ষ্ট্ৰোকত আক্ৰান্ত খাপলাংকাইক দেওবাৰে ভৰ্তি কৰোৱা হৈছিল GMCত কিন্তু নিশা 12:15 শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় কৌতুক অভিনেতাগৰাকীয়ে বৃহস্পতিবাৰে মংগলদৈৰ বাসগৃহত হঠাৎ অসুস্থ হৈ পৰে অভিনেতা খাপলাংকাই ওৰফে ৰাহুল দাস লগে লগে তেওঁক GNRC হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও আৰ্থিক অভাৱৰ বাবে পৰিয়ালৰ লোকে দেওবাৰে সংকটজনক অৱস্থাৰে GMCলৈ আনে কিন্তু GMCতো ICUৰ চিট খালী নথকাত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হ'বলগীয়া হয় খাপলাংকাই খ্যাত ৰাহুল দাস ক্ৰমাৎ অসুস্থ হৈ পৰা শিল্পীজনক নিশাৰ ভাগত GMCH কৰ্তৃপক্ষই ICUৰ চিট দিয়ে যদিও মৃত্যু হয় অভিনেতাগৰাকীৰ মংগলদৈৰ কৰিমচক জ্যোতিনগৰত জন্মগ্ৰহণ কৰিছিল খাপলাংকাই খ্যাত ৰাহুল দাসে প্ৰথমে বৰলাকাই হিচাপে খ্যাত ৰাহুল দাস পৰৱৰ্তী সময়ত খাপলাংকাই নামৰ চৰিত্ৰটোৰে জনপ্ৰিয় হৈ পৰে খাপলাংকাই অভিনেতাৰ লগতে আছিল গীতিকাৰ আৰু গীটাৰ বাদকো এসময়ত কহিনুৰ থিয়েটাৰত ড্ৰাম বজাইছিল খাপলাংকাই আনকি বুধবাৰে জুবিনৰ সৈতে এখন নাটত অভিনয় কৰিছিল খাপলাংকাই শিল্পীগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে নিশা চিকিৎসালয়ৰ চৌহদত ভিৰ কৰে অগণন লোকে আৰু কিছু দৃশ্যাংশ আমি এই মুহূৰ্তত দেখুৱাইছো খাপলাংকাইৰ কিছু দৃশ্যাংশ আমি দেখুৱাইছো এখন জনপ্ৰিয় ধাৰাবাহিক খাপলাংকাই আৰু সকলোৰে মুখে মুখে এইখন ধাৰাবাহিকৰ কথা খাপলাংকাইৰ ৰূপে পৰিচিত হৈ পৰিছিল ৰাহুল দাস আৰু খাপলাংকাই নামেৰে তেওঁ সকলোৰে অন্তৰত এক সাজ বহুৱাবলৈ সক্ষম হৈছিল খাপলাংকাই নাম উচ্চাৰণ হোৱাৰ লগে লগে যেন হাঁহিৰে ভৰি পৰিছিল সকলোৰে অন্তৰ বা মুখমণ্ডল আৰু তেনে সময়তে এনে এক দুখবৰ আহি পৰিছে ৰাজ্যৰ সাংস্কৃতিক জগতৰ বাবে এক দুখবৰ ৰাজ্যবাসীৰ বাবে এক দুখবৰ ষ্ট্ৰোকত আক্ৰান্ত খাপলাংকাইক দেওবাৰে GMCHত ভৰ্তি কৰোৱা হৈছিল কিন্তু নিশা 12:15 শেষ নিশ্বাস ত্যাগ কৰিলে কৌতুক অভিনেতাগৰাকীয়ে আৰু বৃহস্পতিবাৰে মংগলদৈৰ ঘৰত হঠাৎ অসুস্থ হৈ পৰে অভিনেতাগৰাকী লগে লগে তেওঁক GNRC হাস্পতালত ভৰ্তি কৰা হয় আৰ্থিক অভাৱৰ বাবে পৰিয়ালৰ লোকে দেওবাৰে সংকটজনক অৱস্থাৰে GMCHলৈ আনে কিন্তু GMCHতো ICUৰ চিট খালী নথকাত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হয় খাপলাংকাই নিশাৰ ভাগৰ খবৰে আমি দেখুৱাইছো এই মুহূৰ্তৰ দৃশ্য নিশাৰ ভাগৰ আৰু এইদৰে শোকত ভাগি পৰিছে অভিনেতাসকল কলা কুশলীসকল খাপলাংকাইৰ সৈতে জড়িত এইসকল অভিনেতা আৰু এখন জনপ্ৰিয় ধাৰাবাহিক খাপলাংকাই আৰু এই ধাৰাবাহিকখনৰ সৈতে জড়িত আছিল ওতঃপ্ৰোতভাৱে জড়িত এটা চৰিত্ৰ খাপলাংকাই যি চৰিত্ৰ সকলোৰে মনত সাজ বহুৱাবলৈ সক্ষম হৈছিল সেইজন অভিনেতা হঠাৎ বিয়োগে এইদৰে ভাগি পৰিছে কলা কুশলীসকল তেওঁৰ সহযোগী শিল্পীসকল অভিনেতা অভিনেত্ৰী এইদৰে GMCHত ভিৰ কৰিছেহি নিশাৰ ভাগতে গুণমুগ্ধ আহি ভিৰ কৰিছেহি ক্ৰমাৎ অসুস্থ হৈ পৰিছিল শিল্পীজন নিশাৰ ভাগত GMCHৰ কৰ্তৃপক্ষই ICUৰ চিট দিয়ে যদিও মৃত্যু হয় অভিনেতাগৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত কিছু গাফিলতি ৰৈ যোৱা বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে আৰ্থিক অভাৱ আছিল GNRCত ভৰ্তি কৰোৱা হৈছিল তাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাবলৈ লৈ যোৱা সময়ত ICUত চিট নথকাৰ বাবে কিছু পলম হৈছিল বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে আৰু তাৰ পাছতে 12:15 মৃত্যু সাৱটি ল'লে এইগৰাকী জনপ্ৰিয় শিল্পীয়ে আৰু এইগৰাকী জনপ্ৰিয় শিল্পীৰ জন্ম হৈছিল মংগলদৈৰ কৰিমচক জ্যোতিনগৰত খাপলাংকাই খ্যাত ৰাহুল দাস প্ৰথমে তেওঁ বৰলাকাই হিচাপে খ্যাত আছিল জনপ্ৰিয় হৈ পৰিছিল আৰু পৰৱৰ্তী সময়ত খাপলাংকাই নামৰ চৰিত্ৰটোৰে জনপ্ৰিয় হৈ পৰিছিল খাপলাংকাই এনে এটা চৰিত্ৰ আছিল যিটো চৰিত্ৰৰে জনপ্ৰিয় হৈ পৰিছিল ৰাহুল দাস আৰু সেই চৰিত্ৰটো গাঁৱে ভূঞে সৰুৰ পৰা বৃদ্ধলৈকে প্ৰতিগৰাকী মানুহৰ অন্তৰত সাজ বহুৱাবলৈ সক্ষম হৈছিল এক জনপ্ৰিয় নাম হৈ পৰিছিল খাপলাংকাইৰ প্ৰতিটো মুহূৰ্ত প্ৰতিটো চৰিত্ৰ তেওঁ যি ধৰণে ৰূপায়ণ কৰিছিল সেই ধৰণে সকলো মানুহৰ দৰ্শকৰ মনত সাজ বহিছিল কিন্তু মৃত্যু সাৱটি ল'লে